হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ ভ্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই বাৰু। আৰু এয়া মই আজি ৰোজাৰ মাহতে অন্য এটি ভ্লগ লৈ আহিছোঁ। মানে ৰোজাৰ ভ্লগ নহয়, এইটো এটা বেলেগ ধৰণৰ ভ্লগ। যিহেতু আমাৰ ৰোজাৰ লগতে ঈদৰ লগতে বিহু আহি আছে, সেয়ে ভাবিছোঁ ছোৱালীজনীৰ কাৰণে এযোৰ চাদৰ মেখেলা ৰেডি কৰোঁ এইবাৰ বিহুত পিন্ধাবলৈ। এনেই আৰু ফটো অলপ মাৰিবলৈ। তাকে খুৰীয়েকে এয়া তাইৰ কাৰণে চিলাই আছে। খুৰীয়েকে পাৰে এইবোৰ চিলোৱা মেলা কাম কৰিবলৈ, মইতো নোৱাৰোঁ। গতিকে খুৰীয়েকে চিলাই আছে। তাকে ভাবিছোঁ অলপ স্মৃতি হিচাপে ভিডিঅ' কৰি থৈ দিওঁ, যাতে তাই পিছত চাব পাৰে। জীৱনৰ প্ৰথমযোৰ মেখেলা চাদৰ পিন্ধিব তাই। আপোনালোকে দেখিব বাৰু পিছত মেখেলা চাদৰযোৰ কমপ্লিট হৈ গ'লে মই দেখুৱাম। খুৰীৰ হাতৰ পৰশ পায়। খুৰীয়েকে একদম কাম বন বাদ দি চাদৰ মেখেলা চিলোৱাত লাগিছে। মেখেলা চাদৰ ৰেডি হ'লেই, এতিয়া দহি বাতিবলৈ আছে, ব্লাউজটো বাকী আছে। আৰু এখন চাওকচোন, চাদৰখন ইমানেই দীঘল ধুনীয়া হৈছে, তাই বহুত ডাঙৰলৈকে পিন্ধিব পাৰিব চাদৰখন। দহি বাতিলে আৰু ভাল লাগিব দেখিবলৈ। মই দেখুৱাম বাৰু কমপ্লিট লুকছটো কেনেকুৱা হয়। আৰু আপোনালোকে ভিডিঅ'টোত চাগে ধৰিব পাৰিছে যে এখন মেখেলা হয়, মাৰ ভাগৰ মেখেলা আছিলে, আৰু মই বেটীৰ কাৰণে চাদৰ মেখেলাৰ কাৰণে ৰেডি কৰি দিলোঁ এখন। আৰু আপোনালোকক মই একেবাৰে ইফতাৰ খাই মেলি লগ পাইছোঁ। এয়া অকণমান দেৰি আৰাম কৰিছোঁ, বিচনাতে পৰি আছোঁ মাক জীয়েক দুইজনী। আৰু আন্ধাৰ লাগিছে যে এই ৰাতি নাইট লাইটটো জ্বলাই থৈছোঁ, সেইকাৰণে মেইন বগা লাইটটো বৰ চকুত ধৰে, সেইকাৰণে অফ কৰি থৈছোঁ। সেইকাৰণে বেছি আন্ধাৰ লাগিছে, ইগন'ৰ কৰিব। আৰু এইটো ভিডিঅ' ক্লিপ মই প্ৰথমতে এড কৰিব পাহৰি গ'লোঁ। এইটো আচলতে দিনতে বেটীৰ কাৰণে এটা পাৰ্চেল আহিছিলে, এটা ৱাটাৰ বটল আহিছিলে। পাৰ্চেলটো ধুনীয়াই আছিলে, কিন্তু তাৰ অকণমান এটা ডেমেজ আহিলে, সেইকাৰণে ৰিটাৰ্ণো মাৰি দিলোঁ। ফ্লাক্স এটা, কিন্তু বৰ কিউট মৰম লগা আছিলে। দেখুৱাম বাৰু আপোনালোকক, ভিডিঅ'টো চালে দেখি থাকিব। বহুত ধুনীয়া একদম কিউট এটা আহিছিলে ফ্লাক্স। দেখিছেনে, বেটী একদম ফ্লাক্সটো লৈ পানী খাবই লাগে, তাইক নোধোৱা নেমেলাকৈ। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰি দিওঁ। বিশেষ একো নাই দেখুৱাবলৈ আজি। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।